নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাই। নমস্কাৰ বন্ধুসকল, মই জুনুমণি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আজি এই ভিডিঅ'টো মই বহুত ৰেণ্ডমলি ক্লিক কৰি আছোঁ। সদায় একেটাই কথা, ৰেণ্ডমলি নমস্কাৰ বন্ধুসকল, মই জুনুমণি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটো। আপোনালোকৰ আগত লৈ আহিছোঁ এটা স্পেচিয়েল ব্লগ মানে মই আজি আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰি ৰেচিপিটো বনাব মোৰ ব্ৰাদাৰ ইন ল আৰু মোৰ ডিয়াৰ হাজবেণ্ড। একচুৱেলি আজি তেওঁলোকে প্লেনিং কৰি আছে যে তেওঁলোকে গাহৰি সিহঁতি বনাব মানে। তো সিহঁতি বনালেতো কি হ'ব, কেনেকৈ হ'ব সেই বস্তুটোতো চাব লাগিব ন। তো সেইটো কাৰণে মই ভাবিলোঁ যে মই আজি ব্লগ এটা বনাই দিওঁ। আৰু সিহঁতেও কৈ আছে যে চাহ আমি কেনেকৈ বনাওঁ, কেনেকৈ খুৱাওঁ, তহঁতিও চাহ। চ' ৰেচিপিটো মই ভাবিলোঁ মই অলপমান ভিডিঅ' এটা বনাই থৈ দিব পাৰিম। আৰু মই ভাবিলোঁ যদি ৰেচিপিটো যিহেতু হৈয়ে আছে তেতিয়াহ'লে আপোনালোকৰ আগতো শ্বেয়াৰ কৰাত কিনো আপত্তি আছে। তেতিয়াহ'লে ব'লক চাওঁ তেওঁলোকেনো কেনেকৈ বনায়। এতিয়া একচুৱেলি তেওঁলোকে গাহৰিটো বইল কৰিব দি থৈ আহিছে, গতিকে ময়ো আপোনালোকক দেখুৱাম আৰু ময়ো নিজে চাওঁ। আজি অলপ আৰাম কৰোঁ, সিহঁতি বনাব, সিহঁতি বনোৱাটোকে খাওঁ আৰু কেনেকৈ হয়। তাৰ আগতে মই আপোনালোকক আৰু এটা কথা সুধিবলৈতো পাহৰি থাকিলোঁ, আপোনালোকে গাহৰি মাংস খাই ভাল পায় নে নাপায়? মই যিমান দূৰ জানো আমাৰ অসমত চাগে 100%ৰ 90% মানুহেই খাই ভাল পায়। চ' ভিডিঅ'টোৰ মাজতে মই এইজনীক হাই কৈ আছোঁ, মই আপোনালোকক দেখাম তাইক মই কাক হাই কৈ আছোঁ। দেৰি নকৰোঁ, ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি খবৰ টিকু? হাই কৈ দে। ভাত খালি? কি দি? হাঁহি দি আছে নে এবাৰ? হাঁহি দি আছে নে এবাৰ? এয়া আমাৰ ভাইটিয়ে অলৰেডি কাটি মেলি একেবাৰে বনাবলৈ ৰেডি। আলুৱে, গাহৰিয়ে, পিঁয়াজে একেলগে মিলাই লৈছে আৰু এতিয়া হালধিও দি লৈছে। একেলগে হেনো মিক্স কৰিব। গতিকে চাওঁচোন আপাইনো কি বনাই আজি। ৰান্ধনীয়ে আজি জুইত বনাব, গতিকে ৰান্ধনী ফুল অন ৰেডি, জুই জ্বলাই লৈ। আমাৰ ৰান্ধনীয়ে এতিয়া সকলোবোৰ মিক্স কৰি তেলত ইয়াক ভাজিবলৈ ৰেডি কৰি দিছে। গতিকে ৰান্ধনীয়ে আজি খুৱাব আৰু। মাংসখিনি এতিয়া শুকান হৈছেগৈ আৰু কালাৰটো অলপ উঠিছে বাৰু, ধুনীয়াকৈ ফ্ৰাই হৈ গৈ আছে। পানী দি সিজাই থাকিব লাগিছে। পানী দি সিজাই থাকিব লাগিছে। লাজতে নকয়ে। ৰান্ধনীৰ অৱস্থা, একবাৰ ৰান্ধনীৰ অৱস্থাটো চাইছোঁ।
মাংসৰ লগতে আমাৰ ইয়াত আজি চলিব মাছো আৰু মাছ বছৰত আমাৰ ঘৰত চবতকৈ পাকৈত মানুহজনীক মই দেখুৱাই দিছোঁ ৰ'ব এখেতেই হ'ল আৰু এখেত হৈছে আমাৰ খুৰী মাংসখিনি ধুনীয়াকৈ সিজি গৈছে আৰু সিজি যোৱাৰ পিছত কালাৰটো খুব ধুনীয়াকৈ উঠিছে নহয়নে আমাৰ ৰান্ধনীয়ে কিন্তু ভাজিব জানিছে খুব ভালকৈ আমাৰ আপাই এতিয়া ইয়াতে দি দিছে কেইটামান লাই শাক আৰু লাই শাক আমাৰ ঘৰৰে হয় একদম লোকেল খাই মজা লাগিব মই বনাব লৈছোঁ এতিয়া মাছৰ চাটনি আৰু তাৰ কাৰণে মই লৈছোঁ কেইটামান নহৰু আৰু এয়া হৈছে আমাৰ পুখুৰীৰ কণ কণ মাছ গতিকে এই নহৰুকেইটা ইয়াতে দি লৈছোঁ আৰু এতিয়া মই ইয়াৰ ওপৰত দিম কেইটামান জলকীয়া মই দি লৈছোঁ ইয়াতে শুকান জলকীয়া কেইটামান ভোট জলকীয়া আৰু লগতে ধনিয়া কেইটামানো দি লৈছোঁ এতিয়া এই গোটেইখিনি আমি পিচিব লাগিব গতিকে বলক এতিয়া আমি ইয়াতে পিছোঁ কিন্তু তাৰ আগতে ইয়াত অকণমান দি ল'ব লাগিব আমাৰ নিজৰ নিজৰ সোৱাদ অনুযায়ী আমাক যিমান লাগে আৰু মই যিমানখিনি নিমখ খাওঁ সিমান জোখৰ নিমখ আৰু আপোনালোকে যিমান খায় সিমানখিনি নিমখ অকণমান দি ল'ব লগতে আৰু মিঠাতেলো ইয়াত দিব লাগিব কাৰণ মিঠাতেলটো নহ'লে সোৱাদটো নাহিব গতিকে ইয়াত অকণমান মিঠাতেলটো এনেকৈ ঢালি লওঁ অকণমান আৰু দেই আপোনালোকে নিজৰ জোখত লৈ ল'ব আৰু যিমানখিনি লাগে এতিয়া ইয়াক আমি পিচিব লাগিব এতিয়া ইয়াক মই মিক্সিত পিচিবৰ কাৰণে ৰেডি কৰি লৈছোঁ গতিকে বলক এতিয়া আমাৰ চাটনিখিনি খুব ধুনীয়াকৈ পিছা গৈছে আৰু খুব মিহিও হৈছে আৰু লগতে জলকীয়াৰ যিকেইটা মানে গুটি সেইকেইটা দেখা পোৱাও হৈ গৈছে আৰু মানে দেখিয়ে লাগিছে যে বহুত বেছি জ্বলা হ'ব চ' কালাৰটো আহে এনেকুৱা কিন্তু জ্বলা বহুত বেছি হ'ব কাৰণ মই অকণমান টেষ্ট কৰি চাইছিলোঁ কাৰণ ইয়াত শুকান জলকীয়াও দিয়া হৈছিলে আৰু ভোট জলকীয়াও দিয়া হৈছিলে গতিকে জ্বলা অকণ হ'ব আৰু যোনে যোনে জ্বলা খাই ভাল পায় এই চাটনিটো খুব বেছি ভাল হ'ব সেই বন্ধুসকল এতিয়া মই খাই মেলি উঠি অকণমান খোজকাঢ়ি আহিছোঁ আমাৰ অকণমান বাৰীৰ ফালে খাদ্যবোৰ খাই খুবেই ভাল লাগিলে যিহেতু আমি গাহৰি মাংস আৰু লোকেল মাছৰ চাটনি খাইছিলোঁ খুব বেছি ভাল লাগিলে খাই মইতো আপোনালোকক ৰেচিপিখিনি দেখুৱাইছোঁ যে কেনেকৈ পাইছোঁ আই হোপ আপোনালোকেও যাতে সেই মই কোৱা ধৰণে যদি এপ্লাই কৰে আৰু যদি তেনেকৈ ধৰণে যদি ৰেচিপিটো বনাই খায় তেনেহ'লে আপোনালোকেও খুব বেছি ভাল পাব আৰু মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰি যে কেনেকুৱা লাগিল স্পেচিয়েলি মাছৰ চাটনিটো কেনেকৈ পালে খায় ভিডিঅ'টো মই ইমানতে এতিয়া সামৰিব লাগিব কিন্তু ভিডিঅ'টো সামৰাৰ আগতে সদায় কোৱাৰ দৰে এতিয়াও কৈছোঁ যে ভিডিঅ'টো চাই যদিহে আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইবটো বহুত বেছি জৰুৰী আপোনালোকৰ ছাবস্ক্ৰাইবেই মোক উৎসাহ দিছে ভিডিঅ'জ বনাবলৈ তো মই আশা কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লগতে মোক তেনেকৈ মৰম দি থাকিব তো আজিলৈ ইমানতে এৰিছোঁ বাই বাই